নমস্কাৰ ৱেলকাম বেক টু মাই চেনেল এণ্ড আছাম। তো আজি আমি গৈ আছোঁ পাঠশালা। তো আমি পাঠশালা গৈ আছোঁ চাইকেল মাৰি, চাইকেলেৰে যাম আজি অকয়াৰ পৰা পাঠশালালৈ যাম। কিছু কাম আছে আমাৰ তাত, তো কামখিনিও পূৰণ কৰিম। স্বাস্থ্যৰ কাৰণেও চাইকেল মাৰাটো ভাল নে কি এণ্টি? একদম ওকে। তো আমি আজি চাইকেল মাৰি যাম পাঠশালা। বহুত দিন যোৱা নাছিলোঁ, সেই ক্লাছ 9-10 থাকোঁতে গৈছিলোঁ পাঠশালালৈ চাইকেল মাৰি। তো তেতিয়াৰ পৰা এতিয়ালৈ যোৱাই নাই, বহুত দিন হ'ল। এনেতো চাইকেল মাৰিয়ে থাকোঁ, কিন্তু পাঠশালা যোৱা নাছিলোঁ। ৰাস্তা চাওক, ৰাস্তা নিতানন্দৰ পৰা আহিলে ওলা নাপাওঁতে আপোনালোকে মন্দিৰটো পাব, আৰু ওলাৰ সেইফালৰ পৰা আহিলে নিতানন্দ নাপাওঁতে আপোনালোকে মন্দিৰটো পাব। এইটো হস্তৰিত প্ৰশিক্ষণ কেন্দ্ৰ হয়, এইটো নিতানন্দত। তো ইয়াতে তাঁতশাল প্ৰশিক্ষণ দিয়া হয় ইয়াতে। এইফালে আপোনালোকে নিতানন্দ বানবাৰী পাঠশালা ওলাব পাৰি, কিন্তু আমি আগেৰে যাম, কাৰণ আমাৰ নিতানন্দত অলপ কাম আছে। তো নিতানন্দৰ কামখিনি কমপ্লিট হ'লে আমি পাঠশালালৈ ৰাওনা হ'ম। চাইছে আকৌ আমি গৈ আছোঁ। তো এতিয়া আমি আহি কাহাৰপাৰা চক পালোঁ। তো কাহাৰপাৰা চক পাৰ হৈ নিতানন্দ, বেছি দূৰ নাই আৰু আমি নিতানন্দ পাবলৈ। তো আমি চাইকেল মাৰিয়ে গৈ আছোঁ। এইফালে আছে তো আমি 3জন গৈ আছোঁ পাঠশালালৈ। তো চাই থাকক আজি। এইটো আমাৰ এইফালে কালতীয়া নদী। তো কালতীয়া নদীটো ৰাস্তাৰ
চাইডেৰে গৈছে ধুনীয়াকৈ একদম পানী কম আছে ইয়াতে এইটো এটা মন্দিৰ ইয়াতে লক্ষী পূজা হয় এইটো হ'ল নামঘৰ ইফালে গ'লে মধ্য বজালী কলেজ পায় তো আমি কাহাৰ পৰা চক পাৰ হ'লোঁ তো আমি নিত্যানন্দ চক পাম আৰু তো এইফালে নতুনকৈ ৱাইন শ্বপ এখন বহাইছে এইফালে এইটো হ'ল মিল এইফালে কাম চলি আছে নালাবোৰ বহাই আছে কাৰণ ইয়াতে অকণমান বৰষুণ আহিলে পানী জমা হয় এনেকৈ তো নালাবোৰ হ'লে ৰাস্তাটো ভালে থাকে সেইকাৰণে নালাৰ কাম চলি আছে বৰ্তমান তো আমি আহি নিত্যানন্দ চক পালোহি নিত্যানন্দৰ পৰা মোটামুটি আৰু পাঠশালা 7-8 কিলোমিটাৰমান হ'ব তো আমি নিত্যানন্দৰ কামখিনি কমপ্লিট কৰি আমি পাঠশালালৈ যাম তো যাম চাওক ৰাস্তা সৰু কাৰণে সৰু হৈ আছেতো বৰ্তমান মেৰামতিৰ কাম চলি আছে তো পটকৈ জাম হৈ যায় দুখন গাড়ী দুফালৰ পৰা আহিলে জাম হৈ যায় এইটো প্ৰব্লেম বহুত চলি আছে ইয়াতে এইটো হ'ল নিত্যানন্দ চক আপোনালোকক দেখুৱাই আছোঁ এইফালেৰে গ'লে পাঠশালাগুচি পায় পাঠশালাগুচি নাযাওঁ পাঠশালা যাম এইফালেৰে যাব লাগিব চকুতি পালোঁ তো আমি চকুতি পালোঁহি আহি তাৰপিছত এতিয়া আমি পাঠশালা পাওঁ আৰু বেছি নাই 2-3 কিলোমিটাৰমান আছে তো আমি চকুতি ব্লগটো আমি দেখুৱাই আছোঁ আপোনালোকক চাই থাকক হিন্দী বতৰ কিন্তু ধুনীয়া বতৰ আজি না ধুনীয়া আৰু আমাৰ এই বজালী জেগাখিনি ধুনীয়া জেগা একদম ধুনীয়া জেগা ঘূৰাৰ কাৰণে বেষ্ট তাৰপিছত খেতি পথাৰ আছে খেতি পথাৰ
আমি বৰ্তমান পাঠশালা টাউনৰ ভিতৰত আছোঁ, চাই থাকক আপোনালোকে। ফাইনেলি আমি পাঠশালা আহি পাইছোঁ। এতিয়া আমি দোকানখন চাই আছোঁ। আমি দোকান চাই আছোঁ বৰ্তমান। দোকানখন এইখিনিত আছিলে, এইখনে হ'ব লাগে। এণ্টি এইখন তো গাইজ ফাইনেলি আমি আহি পালোঁ দোকানখন। আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে আমি মোবাইল ল'বলৈ আহিছোঁ গাইজ। মোবাইল বজাৰ হয় চিনেমা হলৰ কাষতে। আমি এতিয়া ভিতৰলৈ যাওঁ, কি মোবাইল লৈ আপোনালোকক দেখুৱাই আছোঁ। তো গাইজ আমি আজি আহি পাইছোঁ। তো বৰ্তমান আমি মোবাইলৰ দোকানত আছোঁ, তো মোবাইল বজাৰত আছোঁ। তো মোবাইল চাম এতিয়া আমি এণ্টিৰ কাৰণে। এণ্টি কি মোবাইল ল'বি? মোবাইল মোটামুটি ল'ম আৰু 10-12 ভিতৰত। আমি টাটাৰ দোকানত আহিছোঁ। আমি আপোনালোকক দেখুৱাই আছোঁ। তো নতুন নতুন মোবাইল আহি পাইছে মাৰ্কেটত। আপোনালোকে যদি আহে ইয়াতে ধুনীয়া ধুনীয়া মোবাইল, নতুন মোবাইলবিলাকো আপোনালোকে পাই যাব ইয়াতে, যিকোনো ব্ৰেণ্ডৰ হওক। তো আপোনালোকে পাই যাব যিকোনো। মানে ইয়াতে মোবাইল ভালো কৰে নেকি? ৰিপেয়াৰিঙৰ কামো হয় ইয়াতে, আপোনালোকে আহিব পাৰে। চিনেমা হলটো নাপাওঁতে আপোনালোকে যদি ইফালৰ পৰা আহে চকৰ পৰা, তো চিনেমা হলটো নাপাওঁতে পাব। আৰু কলেজৰ যে আহিলে আপোনালোকে চিনেমা হলটো পাৰ হৈ লিখা আছে ইয়াতে, আপোনালোকক দেখুৱাই দিছোঁ মই, ভিভ' মোবাইল বজাৰ। এইখনে আপোনালোকে ইয়াতে আহিলে আপোনালোকে মোবাইল ৰিপেয়াৰিঙো কৰিব পাৰিব, ইনষ্টলমেণ্টত মোবাইল ল'ব পাৰিব। ইনষ্টলমেণ্টত মোবাইল দিয়ে, লগতে আপোনালোকে ইণ্টাৰেষ্টটো 0% হয় নেকি? এইটো আপোনালোকে ইণ্টাৰেষ্টটো আপোনাৰ 0%ত আপোনালোকে কৰি দিব। আমি মোবাইল লোৱা নহ'ল, অলপ প্ৰব্লেম হ'ল। তো আমি এতিয়া বেলেগ এখন দোকানত গৈ আছোঁ। গাইজ আহি পালোঁ কুহি ইলেক্ট্ৰনিক্স। তো আমি আজি ইয়াতে চাম ইলেক্ট্ৰনিক্স। ইয়াতে আহিছোঁ মই মোবাইলৰ ষ্ট'ৰেজ ফেষ্টিভেল বিচাৰিম। তো গাইজ আমি যিটো বস্তু বিচাৰি আহিছিলোঁ সেইটো বৰ্তমান পাই গ'লোঁ দাদাৰ দোকানত। এইটো ভৰাই লওঁ। তো কুহি ইলেক্ট্ৰনিক আপোনালোকে আহিব পাৰে, ইয়াতে সকলো ধৰণৰ বস্তু পাব।
মানে ইলেক্ট্ৰনিক বস্তু সকলো পাই ন দাদা? অঁ তো আমি এতিয়া যাওঁ, হৈ গ'ল আপোনালোকক দোকানখন দেখুৱাই দিছোঁ। এইফালে মানে বন্ধ কৰিব ওলাইছে, সেইকাৰণে পূৰা দোকান জাম হৈ আছে। হেল্ল' আপোনালোকে চাৰিচুকৰ পৰা ডাইৰেক্ট হাইৱেৰ পৰা নামি আহিয়ে দোকানখন পাব। সেইখন দোকান তো এখেতৰ আৰু এখন আছে এইফালে। তো এইটো হ'ল হাইৰোড, হাইৰোডৰ পৰা নামি আহি আপোনালোকে ৰাইট চাইডে পাই যাব এইখন ইলেক্ট্ৰনিক। ডিছকাউণ্ট দিব কথা নাই, আপোনালোকে ক'লেই হ'ল, অকণমান ডিছকাউণ্ট মোকো দিছে বাৰু। পাঠশালা আহিলোঁ, তো পাঠশালা কমপ্লিট হৈ গ'ল। এতিয়া আমাৰ যিখিনি ল'ব লগা আছিলে লৈ ল'লোঁ। তো এতিয়া আমি ৰাওনা হ'ম ঘৰলৈ, কিন্তু তাৰ আগত এতিয়া হোটেললৈ আহিছোঁ, কি খাই খাওঁ। কি খাবি? সেই হোটেল মানুহ তো আমি এতিয়া আৰু মই একজন খাই লৈ আমি এতিয়া ঘৰলৈ ৰাওনা। আমি এতিয়া গৈ আছোঁ ঘৰলৈ। তাৰপিছত বুদ্ধ আছে, মই আগৰ ৰাস্তাৰে গৈ আছোঁ। আনন্দধাম বড়ো একাডেমীৰ আগেদি আহিছোঁ, গৈ আছোঁ এতিয়া বেলেগ এটি ৰাস্তাৰে। লাচিত নগৰ, তো লাচিত নগৰৰে আমি গৈ আছোঁ। আমাৰ কাষত দলং ব্ৰিটিছৰ দিনৰে বহুত পুৰণা দলং আছে। আমাৰ আকাং বানে দলং। চাইকেল মাৰি ভাল লাগছে দেই। চাইকেল মাৰি ভাল লাগছে না? আমি বৰ্তমান বজাৰলৈ ল'ৰা হৈ স্পীড ব্ৰেকাৰ পেডাল মাৰি 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 গধূলি এৰি 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 তোমাৰ ঘৰ গধূলি মূৰতে তোমালৈ মাতা চাম, মাতিলে মোক ভিতৰলৈ সোমাই যাম। এৰি 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 তো আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বাই বাই।